বাগদীপন ৰেকৰ্ডৰ আন এটি ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ চিতল মাছৰ কালিয়া, যিটোৰ স্পেচিয়েলিটি এইটোৱে যে ইয়াত মই কোনো দৈ ব্যৱহাৰ কৰা নাই। আহকচোন চাওঁ মইনো কেনেকৈ বনাইছোঁ। মাছৰ কালিয়া বনাবলৈ মই লৈছোঁ পিঁয়াজ জলকীয়াৰ পেষ্ট, আদা নহৰু পেষ্ট, তেজপাত, শুকান জলকীয়া, লগতে দুটা বিলাহী পুৰি পিটিকি লৈছোঁ আৰু লৈছোঁ জিৰা ধনিয়া জলকীয়া গুড়ি আৰু লং ইলাচি ডালচিনি। প্ৰথমতে মই কেৰাহীখন পাতি লৈছোঁ। এয়া কেৰাহী গৰম হৈছে আৰু তাত মই সৰিয়হ তেল দি লৈছোঁ। এয়া তেল গৰম হৈছে আৰু মই এতিয়া মাছখিনি ইয়াতে দি দিলোঁ। মাছখিনি দুইটা চাইডে ভালকৈ ফ্ৰাই হৈ গৈছে। মই এতিয়া মাছখিনি তৰাই ল'ম। মই এইখিনি তেলতে লং ইলাচি ডালচিনি দি দিছোঁ, লগতে তেজপাত আৰু শুকান জলকীয়া দুটাও দি দিলোঁ। এইখিনি সাধাৰণ ভজা হোৱা পিছতে মই ইয়াত পিঁয়াজৰ পেষ্টখিনি দি দিলোঁ। পিঁয়াজখিনি মই এতিয়া সাধাৰণ ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। পিঁয়াজখিনি ধুনীয়া এটা কালাৰ হৈছে। এতিয়া মই ইয়াতে আদা নহৰু পেষ্ট দি দিছোঁ। এইখিনি অকণমান ভাজি ইয়াতে জলকীয়াৰ পেষ্টখিনি দি দিলোঁ। এইখিনি ভালকৈ ভাজ খোৱাৰ পিছত কেঁচা গোন্ধটো যোৱাৰ পিছত এতিয়া মই ইয়াতে পিটিকি লোৱা বিলাহীৰ পেষ্ট দি দিলোঁ। এই আটাইখিনি এতিয়া মই ভালকৈ ভাজি ল'ম তেল বিৰিঙি উঠালৈ। এইখিনি বিৰাট ধুনীয়াকৈ ভাজ খাই গৈছে। ইয়াতে মই এতিয়া গুড়ি মছলাবিলাক পানীৰে গুলি ইয়াতে পেষ্ট বনাই দি দিছোঁ। বাতিটোত ৰৈ যোৱাখিনি আৰু অকণমান পানীৰে সৈতে ইয়াতে মই পেষ্টটো দি দিছোঁ। এতিয়া এইখিনি মই 10-15 মিনিট কম জুইত ভাজি থাকিম। দহ 15 মিনিট ভাজি উঠাৰ পিছত এতিয়া মই ইয়াতে সোৱাদ অনুসৰি নিমখ দিম। হালধি গুড়ি মই গুড়ি মছলাৰ লগত একেলগে দি দিছিলোঁ। এতিয়া মই অকণমান চেনি এড কৰিম, প্ৰায় আধা চামুচমান, আৰু তাৰপিছত গেছৰ ফ্লেমটো ল' কৰি 5 মিনিটৰ কাৰণে ৰাখি দিম। এয়া ধুনীয়াকৈ ভাজ খাই গৈছে আৰু তেলো বিৰিঙি উঠিছে আৰু এতিয়া ইয়াতে পানী এড কৰিব পৰা হৈ গৈছে। ইয়াতে এতিয়া মই প্ৰায় 2 কাপ জোখৰ গৰম পানী এড কৰিম। এতিয়া এইখিনি মই কম জুইত ৰাখি দিম 5 মিনিটৰ কাৰণে ঢাকোন মাৰি। এয়া 5 মিনিট হৈ গৈছে আৰু ধুনীয়া উতল আহিছে। ইয়াতে এতিয়া মই মাছখিনি এড কৰিম।
এতিয়া এইখিনি মই পুনৰ 5 মিনিটৰ কাৰণে কম জুইতে ঢাকন দি ৰাখিম। এয়া 5 মিনিট হৈ গ'ল। এতিয়া চাওঁ আহক। ৱাও, দেখিছেনে দৈ নিদিয়াকে ইমান ধুনীয়া কালাৰ হৈছে। বিৰাট ধুনীয়া হৈছে। এতিয়া মই ইয়াতে আধা চামুচ ঘি এড কৰিম আৰু 5 মিনিটৰ কাৰণে হাই ফ্লেমত ৰাখি দিম আৰু হৈ যাব আমাৰ চিতল মাছৰ কালিয়া ৰেডি। এয়া হৈ গ'ল আমাৰ চিতল মাছৰ কালিয়া ৰেডি। বিৰাট লোভনীয় হৈছে নহয়নে? খাই চাবচোন এনেকৈ আৰু কেনেকুৱা পালে মোক কমেণ্ট বক্সত জনাব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱা ৰেচিপিবোৰ যদি নিজৰ কামত আহে বুলি ভাবিছে তেতিয়াহ'লে ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগতো শ্বেয়াৰ কৰিব।